মৰ্নিং ৱেলকাম টু মাই আনাডাৰ ব্লগ। ৰাতিপুৱা এনেদৰে ভগৱানক এগছি চাকি জ্বলাই দিনটো শুভ হ'বলৈ প্ৰাৰ্থনা জনালোঁ আৰু খুৱাই বুৱাই লৈ আমাৰ তেওঁক দোকানলৈ পঠিয়াই দিলোঁ আৰু নিজেও লগতে দিনটোৰ বাবে প্ৰিপেয়াৰ হৈ ল'লোঁ। ঘৰৰ কামখিনি কৰি মেলি লৈ এয়া কাষ্টমাৰৰ ব্লাউজৰ অৰ্ডাৰ আছিলে, পটাপট দুটাকৈ ব্লাউজ ৰেডি কৰি দিলোঁ আৰু কৰি আজি মই মোৰ মামাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। আজি আমাৰ আইতাৰ বাৰ্ষিক শ্ৰাদ্ধ। এয়া যিহেতু শ্ৰাদ্ধ অলপ বগা কাপোৰ এযোৰ পিন্ধিলোঁ। তাত বিশেষ ভিডিঅ' কৰা নহ'ল, কিন্তু এজনী মোৰ মামী আইতা, মাৰ মামীয়েক, আৰু এইয়া আমাৰ মামাৰ টুকু টুকু ছোৱালী দুজনী, তাৰ পৰা এইয়া দৌৰি ঢাপৰি আহিছোঁ। আহি লৈ এপাক বিহু নাচিলোঁ, মানে জেং বিহুৰ প্ৰিপেৰেশ্যন। আকৌ পাহৰিয়েই গ'লনে? আগৰ ভিডিঅ'তচোন দেখাইছিলোঁৱেই। দৌৰি দৌৰি গৈছোঁ যে চবেই হাঁহিছে। ভালো লাগে, নচাটোনো কি, এনেদৰে ফূৰ্তি কৰাৰ আমেজেই বেলেগ। মই পিছে এইবাৰ প্ৰথম নাচিবলৈ শিকিছোঁ দেই, একদমেই নাজানো, শিকাই লৈছে আৰু চবেই। তাৰ পৰা আহোঁতে প্ৰায় সন্ধিয়াই লাগিলে। এয়া অকণমানিটো ঘৰত অকলে থৈ গৈছিলোঁ যে, আহি পোৱাৰ লগে লগে একদম হুলস্থুল, কাপোৰ ফালিবলগীয়া কৰে, উপায়ো নাই। যাৰ আছে এনেদৰে পেট তেওঁলোকেহে জানে তেওঁলোক কিমান মৰমৰ। আৰু যি কি নহওক, আহোঁতেই চেণ্টাৰৰ পৰা চিকেন পকৰা লৈ আহিছিলোঁ। আগৰ ভিডিঅ'টোত আছিলে চিকেন পকৰা, পিছে আজি কিনিহে আনিছোঁ। লৰালৰিকৈ চাহৰ সৈতে খাই ল'লোঁ। খাই লৈ পেলাই এটা অলপ হেৰি টাইপৰ মডেলিং টাইপৰ ড্ৰেছ এটাৰ অৰ্ডাৰ আছিলে। সৰু ছোৱালী মডেলিং কৰিব। এয়া পটাপট চিলাইছোঁ, আকৌ ভাত বনাবৰ হ'বই। ড্ৰেছটো আছিলে এনেকুৱা ৰেড কালাৰত, পিছে তেওঁলোকক য়েল্ল' কালাৰত লাগে। কাপোৰটো তেওঁলোকে আনিয়ে দিছে, মই মাত্ৰ বনাই দিছোঁ। ছেইম হৈছেনে বাৰু চাওকচোন। এইটো তলফালে অলপ ফুলা টাইপৰ, ওপৰফালে অফ শ্ব'ল্ডাৰৰ। হিয়াৰ ইজ এ ফাইনেল লুক। আৰু তাৰপাছত তিনিটাকৈ কুৰ্তি চিলালোঁ। এইটো কাষ্টমাৰৰে অৰ্ডাৰ আছিলে। এইটো কলাৰ দিয়া চিলালোঁ আৰু বাকী দুটা এনেদৰে ইউ কাট দি পেলাই চিলালোঁ। এইটো পাটিয়ালা পেণ্টৰ লগত পিন্ধিব যিহেতু শ্বৰ্ট, আৰু এইটো যিহেতু আপোনাৰ ষ্ট্ৰেইট পেণ্টৰ লগত পিন্ধিব গতিকে লং। এইকেইটা চিলাই পটাপট ভাত বনালোঁ, খালোঁ বলোঁ, শুই থাকিলোঁ। গুড নাইট।